ৰবা হ'ব এইটোৱেতো আৰু এইটো চাৰিটা হাতী ন হাতী মানে ঘৰ Actually, মই গোটেইখিনি কথা যে কৈ আছো হয় হয় लेकिन আহক মানে মোতকে সৰু জান পাইছো কাৰণে কৈছো দেই তোমাৰ কিবা ভাল পজিশন আছে মই নাজানো কি কৈছো কিন্তু ইন টার্মস অফ এজ ইউ আর মাছ ইয়ংগার দেন ওকে তো এখেতে আমাক বুজাব কি হয় মানে সকল মানে কি মই সব কথা নাজানো দেই গতিকে আপোনালোকে চাগে কিবা জানিব বিচাৰিছে পৰিচয় মোকো জনালে ভাল পাম মই এই হাতী মানে কি হয় আৰু মানে হাতী কোৱা যায় যে এইটো কি কাৰণে এইটো উত্তৰ হাতী হয়তো চাগে দক্ষিণ সত্ৰ পাতিছিলে আচ্ছা আমি ইয়াত থাকিব পাৰোঁ না আমাৰ সত্ৰবিলাক হৈ আছে এতিয়া আচ্ছা হাতী মানে লায়ন আৰু চাৰিফালে চাৰিটা লায়ন ভকত থকা ঠিক আছে বাৰু থেংক ইউ এইখিনি জানিব লগা আছিলে আৰু জনাই দিলে আমি জানিছো যে you are coming from Swalkusi but what's your name Manisha your village or town Guwahati Guwahati